সকলোকে নমস্কাৰ জনাইছোঁ আৰু অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি যিহেতু বিয়া সেইকাৰণে এয়া এনেকৈ সাজি কাচি ওলাই লৈছোঁ আৰু মোক দেখিবলৈ কেনেকুৱা লাগিছে। খোপাটো দেখিছেনে? নিজে একদম খোপা বান্ধি লৈছোঁ আজি। খোপা বান্ধিব একচুৱেলি মই তেনেকৈ নাজানো আৰু কেনেকুৱা লাগিছে কমেণ্টত জনাব দেই। আৰু বিয়াৰ পৰিৱেশ দেখাই থাকিম, ভিডিঅ'টো শেষলৈকে চাব। আজি দিনটো মানে বিয়া ঘৰতে হ'ব। এয়া বিয়া ঘৰ কাষতে, মানে আমাৰ ৰুমৰ কাষতে। তেন্তে গৈ থাকোঁ। এয়া আমাৰ নকইনাজনী খোপাটোৰ পৰা একেবাৰে ড্ৰেছটোলৈকে মই দেখাইছোঁ। এই নিচেই সৰু ছোৱালী, অকণমানি ছোৱালী আৰু তুলনি বিয়া হ'ল। আজিকালি ছোৱালীবোৰ কম বয়সতে তুলনি বিয়া হয় বাৰু। যি কি নহওক মই অকণমান ধুনীয়াকৈ তাইক ভিডিঅ' কৰি ল'লোঁ আৰু ময়ো তাইৰ লগত ৰীল বনালোঁ, ভিডিঅ' অকণমানো কৰি লৈছোঁ আৰু ফটো কেইখনমানো তুলি ল'লোঁ। তাৰপিছত এইফালে দেখিছেনে বিয়াৰ ঘৰত মানুহেই মানুহ, মানে বহিবলৈও জেগা নাই, এনেকুৱা ধৰণৰ হৈছিলে আৰু উলহ মালহ পৰিৱেশ। এয়া দেখিছেই নহয়, ধুনীয়া এটা সুন্দৰ পৰিৱেশ আৰু দেই। এফালে কইনা গিফ্ট দিছে, এফালে মানুহে এয়া খাই আছে, কোনোবাই আকৌ তাৰ মাজতে নাচিও আছে, এফালে কোনোবাই ফটো তুলি আছে, কোনোবাই ৰীল বনাই আছে। দেখিয়ে মানে ভাল লাগিছিলে, এটা নতুন মানে পৰিৱেশ। আৰু এয়া দেখিছে নহয় খুৰীজনীয়ে ইমান ধুনীয়াকৈ নাচি আছে, গান লগাই থোৱা হৈছে। মই গান দিয়া নাই বাৰু আপোনালোকৰ মাজলৈ, গানটো দিলে মোৰ অকণমান প্ৰব্লেম হ'ব বুলি। আৰু এইফালে ময়ো খুৰীজনীৰ লগত ফটো তুলি লৈছোঁ দেই। আৰু এইফালে আপুনি কেইটিপ দিলে? দুটিপ। ময়ো দুটিপ খাইছোঁ দেই। আপুনি কেইটিপ দিলে? মই এটা এটিপ ফাৰ্ষ্ট। মই দুটিপ দিলোঁ দেই। খাই আছে। এটিপ কৈছিলে দুটিপ দিলোঁ। আজি ভিডিঅ'টো ইমানেই আছিলে। যদি ভাল লাগিলে লাইক ফ'ল' কৰিবলৈ নাপাহৰিব। তেন্তে অন্য এটা ভিডিঅ'ত আকৌ লগ পাম। আজিলৈ আহিছোঁ, বাই বাই।